আমি এইটো কথা ভালদৰে জানো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত জীৱনত দুখ আছে দুখৰ কাৰণ কি মূল দুখৰ সৃষ্টিকাৰক কোন হয় দুখ ক'ৰ পৰা আৰম্ভ হয় দুখ কেনেকৈ সৃষ্টি হয় কিন্তু এই দুখক কেনেকৈ আপোনাৰ জীৱনৰ পৰা আঁতৰাব পাৰি তাক লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এদিনাখন এজন মানুহে ভগৱান বুদ্ধক সুধিলে মোৰ জীৱনত ইমান দুখ কিয় ইমান সমস্যা কিয় মহাত্মা বুদ্ধই সুধিলে কোৱা কোনবোৰ তোমাৰ দুখ আছে তেওঁ ক'লে মই কিমান দুখৰ কথা কওঁ মোৰ গোটেই জীৱনটো দুখত ভৰি আছে যিমান মোৰ সম্বন্ধীয় আছে তেওঁলোকৰ পৰাও মই দুখী আৰু মোৰ শৰীৰটো সদায় বেমাৰ হৈয়ে থাকে এটাৰ দুখৰ পাছত এটা দুখ লাগিয়েই থাকে না মই সম্বন্ধীয়ৰ পৰা সুখী না মই পৰিয়ালৰ পৰা সুখী না মই মনৰ পৰা সুখী না মই জীৱনৰ পৰা সুখী এনেকুৱা লাগে এনেই এই জীৱনটো জীয়াই থাকোঁ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল কোনো অৰ্থ নাই এই জীৱনত জীয়াই থকাৰ মহাত্মা বুদ্ধই তেওঁক সুধিলে কোৱা তোমাৰ এই গোটেই দুখবোৰৰ কি কাৰণ আছে সেই মানুহজনে মহাত্মা বুদ্ধক ক'বলৈ ধৰিলে মই আপোনাৰ ওচৰত এই কাৰণেই আহিছোঁ কিয় আপুনি মোক কওক মোৰ জীৱনটোত কিয় ইমান দুখ কিয় এই দুখবোৰৰ কি কাৰণ আছে মহাত্মা বুদ্ধই সেই মানুহজনক ক'লে অলপ দকৈ ভাবি চাওক বিচাৰি চাওক ক'ত তোমাৰ দুখ কি কাৰণ থাকিব পাৰে তোমাৰ দুখবোৰৰ এই মানুহজনে ভালদৰে বহু সময় ভাবিলে যেতিয়া তেওঁ একো বুজি নাপালে তেতিয়া মহাত্মা বুদ্ধই তেওঁক উত্তৰ দিলে তোমাৰ গোটেই দুখবোৰৰ কাৰণ তুমিয়েই হয় তোমাৰ মনৰ ভাৱনা তোমাৰ মনত থকা লোভ হয় ভগৱান বুদ্ধই এষাৰ কথা কৈছিল আপুনিও চাগে শুনিছে দ্য ৰুট অফ ছাফাৰিং ইজ এটেচমেণ্ট আপোনাৰ গোটেই দুখবোৰৰ কাৰণ হৈছে আপোনাৰ লোভ আপোনাৰ মনৰ ভাৱনা তেতিয়া মানুহজনে ক'লে মই বুজি পোৱা নাই মোৰ মনৰ লোভৰ বাবে প্ৰত্যেক দুখৰ কাৰণ কেনেকৈ হ'ব পাৰে তেতিয়া ভগৱান বুদ্ধই সৰু সৰু দুটা কাহিনী শুনালে প্ৰথম কাহিনীটো শুনালে যেনেকৈ এটা মকৰাই নিজে জাল গুঠে আৰু জাল গুঠোতে এদিন এনেকুৱা হৈ যায় সেই জালত নিজেই ফচি যায় ওলাই আহিব চেষ্টা কৰিও বাহিৰলৈ ওলাই আহিব নোৱাৰে ঠিক তেনেকৈ তুমিও নিজৰ জীৱনত কিমান সম্পৰ্ক গঢ়িলা কিমানক লোভ কৰিলা কিমানক নিজৰ মানিলা আৰু সেইবোৰৰ লোভ কাৰণেই আজি তোমাক দুখ দিছে গোটেই জীৱনটো যি হৈ নাথাকক কিয় আমাৰ সুখ দুখ নহয় আমাৰ দুখ কেতিয়া হয় যেতিয়া আমাৰ নিজৰ লগত কিবা হয় আকৌ দ্বিতীয়টো কাহিনী শুনালে মৌজোলৰ পাত্ৰ এটাত এজনী মাখি আহি সোমাই পৰিল মিঠা পাই মাখিজনীয়ে বহুত আনন্দ পায় পচন্দ কৰে তাই মৌজোল খাবলৈ পায় যদি বিচাৰে তাই অলপমান মৌজোল লৈ উৰি যাব পাৰিলে হয় কিন্তু ৰসৰ আনন্দ পাই ইমান গভীৰ হৈ যায় কি উৰি যাবলৈ পাহৰি যায় নিবিচাৰে ৰস লওঁতে তাই পাখিৰ ৰসবোৰৰ লগতে ফচি যায় যেতিয়ালৈকে তাই পেট ভৰি যায় বহুত বেয়াকৈ সেই ৰসতেই ফচি যায় তাৰ পাছত বহু চেষ্টা কৰে তাৰ পৰা ওলাই যাব কিন্তু তাই উৰিব নোৱাৰা হৈ যায় তাই পাখিবোৰ তাতেই ফচি যায় ঠিক তেনেকৈ তুমিও তোমাৰ জীৱনত যোনবোৰ সম্পৰ্কৰ পৰা আনন্দ ল'লা সুখ ল'লা প্ৰথমতেতো বহুত সুখ আহিছিল আৰু সেই সম্পৰ্কবোৰ আজি তোমাক দুখ দিছে ঠিক তেনেকৈ যেতিয়া মানুহে স্বাস্থ্যৰ প্ৰতি ধ্যান নিদিয়ে ৰসৰ পিছত যদি পৰি যায় যিকোনো খাই দিবলৈ যদি ধৰায় তেতিয়া আগলৈ গৈ তেওঁ শৰীৰ বেয়া হৈ যায় শৰীৰত বেমাৰ ৰাখি যায় এনেকৈ সংসাৰত বহু আশা কৰি লয় মনত টকা পইচাৰ লোভ আহি যায় আৰু যিমান টকা পইচা পালেও তেওঁ উন্নতি কেতিয়াও নহয় তেওঁ সদায় ধনৰ বাবেই চিন্তা হৈ থাকে আৰু তাৰ বাবে তেওঁ জীৱনত দুখৰ জন্ম হয় তাৰ পাছত মানুহজনে উপলব্ধি কৰিলে ভগৱান বুদ্ধই সঁচাকৈ কৈছে আপোনাৰ জীৱনত দুখৰ কাৰণ আৰু কোনো নহয় আপুনি নিজেই হয় এই জীৱনৰ দুখৰ কাৰণ মানুহজনে আকৌ সুধিলে আপুনিতো দুখৰ কাৰণটো ক'লে কিন্তু ইয়াৰ সমাধান কি ইয়াৰ উপায় কি তাক আপুনি নক'লে দুখৰ পৰা যদি আপুনি মুক্তি হ'ব বিচাৰে তেতিয়াহ'লে ভগৱান বুদ্ধই ক'লে যদি তুমি সকলো দুখৰ পৰা মুক্তি হ'ব বিচৰা তেতিয়াহ'লে নিজৰ মনৰ লোভৰ পৰা পাৰ কৰি
প্ৰেম আৰু শান্তিৰে ভৰি দিয়ক। যাৰ হৃদয়ত প্ৰেম আৰু শান্তিৰ বন্তি জ্বলে তেওঁৰ মনত লোভৰ পৰা জন্ম হোৱা সকলো দুখ সকলো আন্ধাৰেই দূৰ হৈ যায়। চাবলৈ গ'লে কথাষাৰ ক'বলৈ বহু সহজ, কিন্তু কৰাটো এই বহু কঠিন। যোন মানুহে এই ভগৱান বুদ্ধৰ উদ্দেশ্যটো মানি ল'ব তেওঁ সকলো দুখৰেই পাৰ কৰিব। ঠিক আমাৰ জীৱনত একেই হয়, সকলো মানুহেই বহু লোভ কৰি লয় আৰু সেই লোভৰ বাবে পাপ সৃষ্টি হয় আৰু তেনেকৈ দুখ জন্ম হয়। আপোনাৰ জীৱনত আপোনালোকে বহু মানুহক সম্পৰ্ক গঢ়িলে আৰু সেই সম্পৰ্কবোৰে আজি আপোনাৰ জীৱনত দুখ দিছে। আপুনি বহুত লোভ লগালে, সেই লোভৰ কাৰণে আপোনাৰ জীৱনত দুখ আহিছে আৰু সেই সকলো দুখৰ কাৰণ হৈছে আপুনি। আপোনালোকক যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আশা কৰোঁ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।